মূৰৰ বিষ এটি সাধাৰণ সমস্যা। প্ৰায়ভাগ মানুহে জীৱনৰ এটা নহয় এটা সময়ত মূৰৰ বিষৰ এই সমস্যাটোত অনুভৱ কৰেই, কিন্তু সকলোবিলাক মূৰৰ বিষ একে নহয়। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম মূৰৰ বিষ কি হয়, মানুহৰ মূৰৰ বিষ কিয় হয়, আৰু সেই মূৰৰ বিষটো হ'লে আপোনালোকে কি কৰিব, আৰু মূৰৰ বিষটো নহ'বলৈ আপোনালোকে কেনেকৈ প্ৰিভেনশ্যন কৰিব। আৰু এই ভিডিঅ'টি শেষলৈকে আপোনালোকে সম্পূৰ্ণৰূপে গম পাই যাব যে আপুনি যিটো মূৰৰ বিষত ভোগে বা আপোনালোকৰ যিটো মূৰৰ বিষ সঘনাই হৈ থাকে, সেই মূৰৰ বিষৰ প্ৰকাৰ কোনটো বা সেই মূৰৰ বিষৰ কোনটো টাইপৰ মূৰৰ বিষ সেই কথাখিনি সম্পূৰ্ণৰূপে গম পাই যাব আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে শেষৰ পিনে। নমস্কাৰ, মই ডক্টৰ দীপজ্যোতি দাস আপোনালোকৰ আগত আজি আলোচনা কৰিবলৈ আহিছোঁ মূৰৰ বিষ। মূৰৰ বিষয়ে ধুনীয়াকৈ ভিডিঅ'টি আলোচনা কৰিম। শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব, আৰু যদি নতুন আছে চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টিৰ আৰম্ভণিতে আমি আজি এটা ফেক্ট জানো আহক। আমাৰ যিটো ব্ৰেইন, যিটো আমাৰ মগজু, সেই মগজুটোৰ কোনো নিজৰ পেইন ৰিচিপ্টৰ নাথাকে। আমি যেনেকৈ ইয়াত এনেকৈ চিকুটি দিলে এটা বিষ অনুভৱ কৰোঁ, সেই পেইন ষ্টিমুলাছটো আমাৰ নাৰ্ভে কেৰি কৰিছে ব্ৰেইনলৈকে, কিন্তু আমাৰ নিজৰ ব্ৰেইনৰে পেইন ৰিচিপ্টৰ নাথাকে। সেয়েহে ব্ৰেইনৰ যিটো মগজু, আমাৰ নিউৰন, সেই মগজুত কেতিয়াও পেইন চেনচেশ্যন নহয়। এতিয়া আপোনালোকৰ মোৰ প্ৰশ্ন আহিব পাৰে যে সেই মূৰৰ বিষটো তেতিয়াহ'লে আমি যিটো মূৰৰ বিষত ভোগোঁ, সেই মূৰৰ বিষটো কিয় হয় বা ক'ৰ পৰা আহে? হয়, সুধিবলগীয়া প্ৰশ্ন। সেইটো হ'ব পাৰে আমাৰ বিষ মানে আমি গলৰ ডিঙিৰ পৰা এইখিনি পদৰ বিষ এটা বুজোঁ। সেই বিষটো যিকোনো ঠাইত হ'ব পাৰে, যিকোনো এটা অংগৰ হ'ব পাৰে। প্ৰথমতে হ'ব পাৰে স্কিনৰ কাৰণে হ'ব পাৰে, বা যিবিলাক মাচল আছে, মাংসপেশী আছে, সেই মাংসপেশীৰ কাৰণে মূৰৰ বিষটো হ'ব পাৰে, বা তাত যি ব্লাড ভেচেলছ আছে, বা যিবিলাক আমাৰ ব্লাড ভেচেলছ বা যিবিলাক নাৰ্ভ আছে, সেই নাৰ্ভৰ পেইন হ'ব পাৰে, ব্লাড ভেচেলছৰ পেইন হ'ব পাৰে, বা আমাৰ মগজুটোক এটা লেয়াৰে থাকি আছে, সেইটোক কয় মেনিনজেছ। সেই মেনিনজেছটোৰ কিছুমান পেথ'ফিজিঅলজিকেল চেঞ্জ হ'লে বিষটো হ'ব পাৰে, চাইনাছৰ পেইন হ'ব পাৰে, বা চকুৰ পেইন হ'ব পাৰে। এইবিলাক বহুতটা আপোনাক অংগ ক'লোঁ আপোনাৰ এইখিনি ঠাইত। সেই যিকোনো এটা অংগৰ পেথ'ফিজিঅলজিকেল চেঞ্জ হ'লে আমাৰ মূৰৰ বিষটো আমি অনুভৱ কৰোঁ। আপোনালোকৰ মোৰ প্ৰশ্ন আহিব পাৰে যে সেই মূৰৰ বিষটো তেতিয়াহ'লে আমি যিটো মূৰৰ বিষত ভোগোঁ, সেই মূৰৰ বিষটো কিয় হয় বা ক'ৰ পৰা আহে? হয়, সুধিবলগীয়া প্ৰশ্ন। সেইটো হ'ব পাৰে আমাৰ ইয়াৰ পৰা যিখিনি আমাৰ অংগ আছে, যেনেকুৱা স্কিন মানে ছাল, মাংসপেশী, আমাৰ এইখিনি ঠাইত বহুত মাংসপেশী আছে, বিভিন্ন ধৰণৰ মাংস আছে। আপোনালোকক মই স্কিনত দেখাই দিছোঁ মাংস হওক, এই মাংসবিলাকৰ স্কিন হওক, মাংসপেশী হওক, বা যিবিলাক ব্লাড ভেচেলছ আছে, যিবিলাকে আমাৰ তেজটো কঢ়িয়াই অনা নলীবিলাক আছে তাৰ কাৰণে, বা যি আমাৰ নাৰ্ভ ছিষ্টেমবিলাক আছে, নাৰ্ভ ছিষ্টেমবিলাকৰ কাৰণে বিষটো হ'ব পাৰে, বা যিবিলাক আমাৰ চাইনাছেছ আছে, ইয়াত চাইনাছেছ আছে, ইয়াত চাইনাছেছ আছে, ইয়াত চাইনাছেছ আছে, যিবিলাক চাইনাচাইটিছ বুলি কৈ থৈ যায়, মোৰ চাইনাছ হৈছে, তাৰ কাৰণে বিষটো হ'ব পাৰে, বা চকুৰ কিবা কাৰণত বিষটো হ'ব পাৰে। এই যিবিলাক অংগ ক'লোঁ মই, সেই অংগবিলাকৰ যদি কিছুমান পেথ'ফিজিঅলজিকেল চেঞ্জৰ কাৰণে আমি মূৰৰ বিষটো সাধাৰণতে অনুভৱ কৰোঁ। এতিয়া মূৰৰ বিষ টপিকটো আৰম্ভ কৰাৰ আগত আমি জনাটো উচিত যে মূৰৰ বিষ সাধাৰণতে কেই প্ৰকাৰৰ। মূৰৰ বিষ সাধাৰণতে দুই প্ৰকাৰৰ। এটা হৈছে প্ৰাইমাৰী হেডেক বুলি কওঁ, আৰু এটা হৈছে ছেকেণ্ডাৰী হেডেক বুলি কওঁ। আমি যদি এনেকৈ ভাগ কৰি লওঁ তেতিয়াহ'লে মূৰৰ বিষ দুই ভাগৰ। এতিয়া প্ৰাইমাৰী হেডেক যিটো হ'ব, সেইটো হৈছে কাৰণ ইয়াৰ লোকেল কজৰ কাৰণে, মানে ইয়াত কিবা এটা হৈছে সেইকাৰণে বিষটো হৈছে, সেইটো হৈছে প্ৰাইমাৰী। ছেকেণ্ডাৰীটো হৈছে আপোনালোকৰ বেলেগ এটা বেমাৰৰ কাৰণে মূৰৰ বিষটো আপুনি অনুভৱ কৰিছে। এতিয়া প্ৰাইমাৰী মূৰৰ বিষৰ সাধাৰণতে আমি চাৰিটা ভাগ থাকে। চাৰিটা ভাগৰ চবতকৈ কমনটো হৈছে টেনশ্যন টাইপ হেডেক বুলি কওঁ আমি, টেনশ্যন টাইপ হেডেক। সেই টেনশ্যন টাইপ হেডেক আমি সাধাৰণতে সকলো মানুহে জীৱনৰ এটা নহয় এটা সময়ত অনুভৱ কৰোঁৱেই। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিছে চাগে যে কেনেকুৱা মূৰৰ বিষৰ লক্ষণ দেখা দিলে আমি সেই মূৰৰ বিষটোক টেনশ্যন টাইপ হেডেক বুলি ক'ব পাৰোঁ, বা টেনশ্যন টাইপ মূৰৰ বিষ বুলি ক'ব পাৰোঁ। হয়, টেনশ্যন টাইপ মূৰৰ বিষ হ'লে আপোনালোকৰ লক্ষণবিলাক হ'ব যে এইখিনি ঠাইত দুয়োটা ছাইডত যিটো মূৰৰ বিষ আমি অনুভৱ কৰোঁ, এই দুয়োটা ছাইডত আমি মূৰৰ বিষটো আমি অনুভৱ কৰিম, আৰু বহুত এনেকুৱা এটা অনুভৱ হ'ব যে বহুত এটা হেঁচা এটা পৰি আছে এইখিনি ঠাইত, বা এটা বেণ্ড যদি এটা মাৰি দিওঁ এনেকৈ, সেই বেণ্ডটো যদি টাইটকৈ মাৰি দিওঁ, যিটো আমাৰ ফিল হ'ব প্ৰেছাৰ, সেনেকুৱা মূৰৰ বিষ এটা অনুভৱ কৰিব। আৰু সেই মূৰৰ বিষটো প্ৰায় সঘনাই আপোনাৰ হৈ থাকে, আৰু সেই মূৰৰ বিষটো প্ৰায় গোটেই দিনটো থাকিব। কিন্তু সেই মূৰৰ বিষবিলাক লাইটৰ পোহৰৰ পিনে চালে মূৰৰ বিষটো বাঢ়ি যোৱা বা বমি ভাৱ হোৱা,
এনেধৰণৰ লক্ষণসমূহ এই টেনশ্যন টাইপ হেডেকত আপুনি দেখিবলৈ নাপায়। এইবিলাক কিছুমান লক্ষণ। এতিয়া টেনশ্যন টাইপ হেডেক মানুহৰ কেনেকুৱা কাৰণত হ'ব পাৰে। প্ৰথমে যদি আপোনাৰ টোপনিৰ সমস্যা আছে বা যদি ভালকৈ টোপনিটো অহা নাই, টোপনি ক্ষতি হৈ আছে, বহুত ষ্ট্ৰেছত থাকে আপুনি, বহুত টাইম আপোনাৰ স্ক্ৰীণ আৰু বহুত টাইম আপোনালোকে স্ক্ৰীণত কটাব লাগে দিনটোত, বহুত মানে আপোনালোকৰ কৰ্ম হেবিটটো এনেকুৱা যে আপোনালোকে বহুত টাইম স্ক্ৰীণৰ সহায়ত কাম কৰিব লাগে, লেপটপেই হওক বা কম্পিউটাৰ হওক, বা আপোনালোকে যদি এজন ষ্টুডেণ্টে হওক বহুত টাইম আপোনালোকে অনলাইন ভিডিঅ' চাই আছে, ষ্টাডি মেটেৰিয়েল অনলাইনত পঢ়ি আছে, বা আপোনালোকে যে বহুত টাইম মোবাইল ইউজ কৰি আছে, তেনেকুৱা ধৰণৰ সেই হেডেকটো দেখিবলৈ পোৱা যায়। 2 নম্বৰ টাইপটো হৈছে আমি সাধাৰণতে শুনি থাকোঁ আৰু সাধাৰণতে আমি মহিলাবিলাকৰ পৰা শুনি থাকোঁ, সেইটো হৈছে মাইগ্ৰেইন। মাইগ্ৰেইন মূৰৰ বিষ হ'লে আপোনালোকৰ লক্ষণসমূহ কেনেকুৱা। আমি মাইগ্ৰেইন হওক বা যি টেনশ্যন টাইপ হেডেক হওক, এই সকলোবিলাক ভিডিঅ' আপোনালোকৰ কাৰণে মই নেক্সট ভিডিঅ'ত ধুনীয়াকৈ আৰু ব্যাখ্যা কৰি লৈ আহিম, কাৰণ যিহেতু এইটো গোটেই মূৰৰ বিষৰ ভিডিঅ', তো আমি চব বস্তু অলপ অলপকৈ আলোচনা কৰিম। ইয়াৰ নেক্সট ভিডিঅ'ত যদি আপোনালোকক লাগে মাইগ্ৰেইন বুলি কমেণ্ট কৰি দিব, মই ধুনীয়াকৈ এটা মাইগ্ৰেইনৰ ভিডিঅ' লৈ আহিম, লং ভিডিঅ' পৰা ডিটেইলছত, কাৰণ মাইগ্ৰেইনটো বহুত এটা অস্থিৰ হৈ যোৱা এটা মূৰৰ বিষ। এতিয়া মাইগ্ৰেইনৰ লক্ষণসমূহ হ'ব যে মাইগ্ৰেইনত আপোনালোকৰ মূৰৰ বিষটো এটা ছাইডত থাকিব, মানে এনেকৈ যদি আমি ভাগ কৰি দিওঁ, মূৰৰ বিষটো আপোনাৰ এটা ছাইডত থাকিব। এইটো কিছুমান পেথলজিকেল প্ৰচেছ, নিউৰোভাস্কুলাৰ এটা ডিজিজ বুলি কোৱা হয় আমাৰ ব্ৰেইনৰ, আৰু সেই বিষটোৰ সাধাৰণতে কাৰণটো গম পোৱা নাযায়, কিন্তু ইয়াৰ ট্ৰিগাৰিং ফেক্টৰ কিহৰ ক্ষেত্ৰত এই বিষটো মানে যদি আপোনাৰ মাইগ্ৰেইন আছে, তেতিয়াহ'লে এই বিষটো মানে এগ্ৰিভেট হয়, মানে বিষটো বাঢ়ি যায় বা আৰম্ভ হৈ যায়। যদি আপোনালোকৰ কমি থাকে কিছুমান এগ্ৰিভেটিং ফেক্টৰৰ কাৰণে, কিছুমান আপোনালোকে এনেকুৱা কিছুমান কাম কৰাৰ কাৰণে, এনেকুৱা কিছুমান খাদ্য খোৱাৰ কাৰণে বিষটো মানে থকা বিষটো বাঢ়ি যায়। মাইগ্ৰেইনৰ কিছুমান জেনেটিক ফেক্টৰ থাকে। যদি আপোনালোকৰ মা দেউতাৰ মাইগ্ৰেইন আছে, তেতিয়া ল'ৰা ছোৱালীৰ মাইগ্ৰেইন হোৱাটো দেখিবলৈ পোৱা যায়। এতিয়া মাইগ্ৰেইনৰ যিটো মই ক'লোঁ ট্ৰিগাৰিং ফেক্টৰ, কিহৰ কাৰণে হঠাৎ আপোনালোকে ভালে আছে, কিছুমান হঠাৎ ট্ৰিগাৰিং ফেক্টৰ, ট্ৰিগাৰিং ফেক্টৰ মানে যিটো কাৰণত আমাৰ বিষটো মানে আৰম্ভ হৈ যায়, সেই ট্ৰিগাৰিং ফেক্টৰ কিছুমান আছে। সেই ট্ৰিগাৰিং ফেক্টৰবিলাক যদি আমি চাবলৈ যাওঁ, সেইবিলাক হৈছে আপোনালোকৰ খুব বেছি ষ্ট্ৰেছ। মাইগ্ৰেইনটো মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখিবলৈ পোৱা যায়। মহিলা মানুহখিনিৰ যেতিয়া মাহেকীয়া হয়, মাহেকীয়াৰ সময়ত দেখিবলৈ পোৱা যায়। আৰু যিবিলাক মহিলাই অৰেল কণ্ট্ৰাচেপ্টিভ পিল প্ৰলং টাইম লয়, অৰেল কণ্ট্ৰাচেপ্টিভ পিলৰ ফলত দেখিবলৈ পোৱা যায়। যিবিলাকে বহুত বেছি জাংক ফুড, ফাষ্ট ফুড বা চকলেট, বা যিবিলাকৰ চিগাৰেট স্মকিঙৰ হেবিট আছে, বা যিবিলাকে স্মকিং কৰে, বা যদি আপোনালোকে কফি খাই বহুত ভাল পায়, কফি খাই যদি আপোনালোকৰ ড্ৰিংক মানে এলকহল লোৱাৰ হেবিট আছে, বা আপোনালোকে বহুত ষ্ট্ৰেছত থাকে, বহুত ষ্ট্ৰেছ, আপোনাৰ কৰ্মৰ ষ্ট্ৰেছ বহুত, কামৰ ষ্ট্ৰেছ বহুত, বা যদি আপোনালোকৰ টোপনিটো ভালকৈ নামাৰে, 7-8 ঘণ্টা যদি শুবই নামাৰে, সেইবিলাক হৈছে কিছুমান মাইগ্ৰেইনৰ ট্ৰিগাৰিং ফেক্টৰ। বা আপুনি যদি বহুত বেছি হাল্লা শুনি আছে, বহুত ডাঙৰ চাউণ্ড শুনি আছে, বা বহুত লাইটৰ পোহৰৰ পিনে আপোনালোকে বহুত টাইম চাই থাকিব লগা আছে, এইবিলাক কিছুমান ট্ৰিগাৰিং ফেক্টৰ আছে মাইগ্ৰেইনৰ। এতিয়া কমিব কেনেকৈ, যিবিলাক ট্ৰিগাৰিং ফেক্টৰ, এইবিলাক যদি মই যিকেইটা ক'লোঁ আপোনালোকক, সেইকেইটা যদি আপোনালোকে মানে এৰি চলে, তেতিয়াহ'লে আপোনাৰ মাইগ্ৰেইন যদি আছেও সেইখিনি নোহোৱা হৈ থাকিব বা কমি থাকিব। এইবিলাক আমি আমাৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এতিয়া মাইগ্ৰেইনৰ কেনেকুৱা মূৰৰ বিষ হ'লে আপোনালোকে ডাউট কৰিব যে মোৰো মাইগ্ৰেইন আছে নেকি। এই লক্ষণসমূহ যদি ক'বলৈ যাওঁ, সেই লক্ষণসমূহ হৈছে বমি লগা। যেতিয়া আপোনাৰ মূৰৰ বিষ উঠিব, বহুত বেছি বমি লাগিব বা বমিও হ'ব পাৰে আপোনালোকৰ। পোহৰ সহ্য নোহোৱা, মানে ৰুমত লাইট জ্বলালে লাইটটো মানে আপোনাৰ সহ্য নহ'ব পোহৰটো, বা ডাঙৰ শব্দ, ডাঙৰ চাউণ্ড, মিউজিক, এইবিলাক আপোনাৰ সহ্য নহ'ব পৰা, একদম কাণত সপাই থাকিব মন যাব, বা কোনো ধৰণৰ কাম কৰিব মন নাযাব। লৰচৰ কৰিলে আপোনাৰ বিষটো মানে বাঢ়ি যাব। আৰু তেতিয়া আপোনালোকৰ আপোনাৰ যিটো কাম কৰে, বা যদি আপুনি ষ্টুডেণ্ট, স্কুললৈ যাবলৈ বা কলেজলৈ যাবলৈ আপোনালোকৰ মন নোযোৱা হ'ব যেতিয়া হ'ব। আৰু এই বিষটো আপোনালোকৰ 4ৰ পৰা 72 ঘণ্টালৈকে বিষটো থাকে। এইবিলাক হৈছে কিছুমান লক্ষণ মাইগ্ৰেইনৰ। যদি আপোনালোকৰ এইবিলাক লক্ষণৰ মূৰৰ বিষ, আপোনালোকে ডাউট কৰিব পাৰে যে আপোনালোকৰ মাইগ্ৰেইনত ভুগিছে। তাৰ 3 নম্বৰ হেডেকটো হৈছে ক্লাষ্টাৰ টাইপ হেডেক। এই ক্লাষ্টাৰ টাইপ হেডেক আপোনালোকৰ ডায়েগ্ৰামত দেখিবলৈ পাইছে।
এই ঠাইত বিষটো সাধাৰণতে দেখিবলৈ পোৱা যায়। আৰু যেতিয়া ক্লাষ্টাৰ টাইপ হেডেক হয়, একদম মূৰৰ বিষ, চকুৰ এইখিনি ঠাইত বহুত এক্সেচিভ মূৰৰ বিষ, গোটেই দিনটোলৈকে মূৰৰ বিষ থাকে আৰু মূৰৰ বিষটো হঠাৎ কমিব, হঠাৎ আহিব, আপোনাক পূৰা ডিষ্টাৰ্ব কৰিব। গোটেই দিনটো আপোনালোকক এই বিষটোৱে বহুত বেছি ডিষ্টাৰ্ব কৰিব। আৰু সেই বিষটো হ'লে আপোনালোকৰ চকুটো একদম ৰঙা হৈ পৰিব, চকুৰ পূৰা পানী বাহিৰ হৈ থাকিব, নাকেৰে পানী বাহিৰ হ'ব, পূৰা চকুটো মানে এই যিটো আইলিড আমাৰ, এই আইলিডটো ফুলি যাব। এনেকুৱা ধৰণৰ যদি আপোনালোকে কিছুমান লক্ষণ দেখিবলৈ পায়, সেইটো হ'ব পাৰে আপোনালোকৰ ক্লাষ্টাৰ টাইপ হেডেক। মই যিবিলাক লক্ষণ ক'লোঁ, এইকেইটা লক্ষণ যদি আপোনালোকে দেখিবলৈ পায়, সেইটো আপোনালোকে ভাবিব পাৰে যে আপোনালোকে ক্লাষ্টাৰ টাইপ হেডেকত ভুগি আছে। 4 নম্বৰ যিটো আমি কওঁ, এই মোৰ চাইনাছ আছে, মোৰ চাইনাছ থকা বুলি কৈছে ডক্টৰে। চাইনাছ নেকি, চাইনাচাইটিছ নেকি, এই বিষয়ে আমি নতুনকৈ এটা, কাৰণ এইটো বহুত ডাঙৰ টপিক, আমি নতুনকৈ এটা ভিডিঅ'ত ডিছকাছ কৰিম চাইনাছৰ বিষয়ে। কিন্তু চাইনাছৰ মূৰৰ বিষটো আৰু কেনেকুৱা আপোনালোকৰ এইবিলাক ঠাইত, মানে ফ্ৰণ্টৰ এইবিলাক ঠাইত আপোনালোকে ডায়েগ্ৰাম দেখিবলৈ পাইছে, এইবিলাক হৈছে কিছুমান চাইনাছ। সেই চাইনাছবিলাকৰ যেতিয়া ইনফ্লেমেশ্যন হয়, ইনফেকশ্যনৰ কাৰণে, তেতিয়া সেই বিষটো উঠে। যেতিয়া আপোনালোকৰ চাব চৰ্দি হৈছে, চৰ্দিৰ পিছত মূৰৰ বিষটো আৰম্ভ হৈছে, তেতিয়া সাধাৰণতে চাইনাচাইটিছ ডাউট কৰা হয়। আপোনালোকক চাইনাচাইটিছ মই ধুনীয়াকৈ এটা বেলেগকৈ ভিডিঅ' বনাই দিম। এইবিলাক ঠাইত আপোনালোকৰ সাধাৰণতে বিষটো অনুভৱ হয় চাইনাচাইটিছৰ কাৰণে। এই চাৰিটা হৈছে প্ৰাইমাৰী হেডেক। এতিয়া প্ৰাইমাৰী হেডেকটো আমি ধুনীয়াকৈ বুজি পালোঁ। এতিয়া যদি আমি ছেকেণ্ডাৰী হেডেকটো চাবলৈ যাওঁ, মূৰৰ বিষ বুলি মই কৈছিলোঁ, ছেকেণ্ডাৰী মূৰৰ বিষটো হৈছে আপোনালোকৰ বেলেগ কিবা কাৰণত আপোনালোকৰ মূৰৰ বিষটো অনুভৱ কৰি আছে। সেই মূৰৰ বিষটো অনুভৱ কৰাৰ বিভিন্ন কাৰণ হ'ব পাৰে, যেনেকৈ আপোনাৰ যদি ব্ৰেইন টিউমাৰ হ'ব পাৰে, ব্ৰেইন টিউমাৰ বা হেমৰেজ, মানে মূৰৰ যিবিলাক ব্লাড ভেছেল সেইবিলাক ফাটি গৈছে, যিটো আমি ষ্ট্ৰ'ক বুলি কওঁ, ষ্ট্ৰ'ক হ'ব পাৰে। বা 3 নম্বৰতে ব্লাডটো জমা হৈ যাব পাৰে মূৰত, তাৰ কাৰণে হ'ব পাৰে। 4 নম্বৰতে আপোনালোকৰ যদি মেনিনজাইটিছ, যিটো মই ক'লোঁ ব্ৰেইনক কভাৰ কৰি থকা যিটো আমাৰ পাৰ্ট, সেইটোক কৈছে মেনিনজাইটিছ, সেইটো যদি ইনফ্লেমেশ্যন হৈছে তেতিয়াহ'লে মেনিনজাইটিছ। 4 নম্বৰত সেইটো হ'ল। 5 নম্বৰত হৈছে এক্সিডেণ্ট হৈছে আৰু মূৰত দুখ পাইছে, বা মূৰৰ আমাৰ যিবিলাক বন, সেই বনত ফ্ৰেকচাৰ হৈছে। সেইবিলাক কাৰণত আপোনালোকৰ যদি আপোনালোকৰ হাই প্ৰেছাৰত ভুগি আছে, ষ্ট্ৰ'ক হৈছে, ৰোড ট্ৰেফিক এক্সিডেণ্ট বা কিছুমান এক্সিডেণ্টত মূৰত দুখ পাইছে, সেনেকুৱা কিছুমান কাৰণত আপোনালোকৰ এই হেডেকটো হৈছে। সেইবিলাক মূৰৰ বিষক আপোনালোকে ছেকেণ্ডাৰী হেডেক বা ছেকেণ্ডাৰী কজৰ কাৰণে মূৰৰ বিষটো হোৱা বুলি ভাবিব পাৰে। এতিয়া আমি মূৰৰ বিষৰ কিছুমান ৰেড ফ্লেগ চাইন, মানে ৰেড সংকেত বুলি যিটো কওঁ আমি অসমীয়াত, সেই সংকেতবোৰৰ বিষয়ে জানো আহক। যি হওক, এইবিলাক আপোনালোকে যদি অনুভৱ কৰে, সোনকালে ডক্তৰৰ ওচৰলৈ যোৱাটো বহুত বেছি জৰুৰী। সেইবিলাক হৈছে আপোনাৰ হঠাৎ জীৱনত আটাইতকৈ বেছি মূৰৰ বিষটো আপোনালোকে অনুভৱ কৰা, বহুত এক্সেচিভ মূৰৰ বিষ অনুভৱ কৰা, লগতে যদি জ্বৰ, 3 নম্বৰত যদি জ্বৰৰ লগতে 2 নম্বৰত যদি আপোনালোকৰ জ্বৰৰ লগত মূৰৰ বিষ, 3 নম্বৰত যিটো আপোনাৰ কনচিয়াছনেছ, সেই কনচিয়াছনেছটো যদি আপোনালোকে হঠাৎ লছ হৈ পৰে, লছ হৈ গৈছে, যদি আপোনালোকে হঠাৎ হাত ভৰি দুৰ্বল হৈ পৰিছে মূৰৰ বিষ হোৱাৰ পিছত যদি হাত ভৰি দুৰ্বল। আৰু 5 নম্বৰ যদি আপোনালোকৰ নেক ষ্টিফনেছ, মানে ডিঙিটো বহুত লৰচৰ কৰিব নোৱাৰা হৈ গৈছে মূৰৰ বিষত, ডিঙিটো লৰচৰ কৰিব পৰা নাই আপোনালোকে। আৰু 5 নম্বৰতে যদি আপোনালোকে হঠাৎ কনফিউজন হৈ গৈছে মূৰৰ বিষৰ পিছত, কনফিউজ হৈ গৈছে, বা আপোনালোকে কথা ক'ব পৰা নাই, আপোনাৰ হাত ভৰি দুৰ্বল হৈ গৈছে, আৰু মূৰৰ বিষৰ কাৰণে আপোনালোকে শুব নোৱাৰা হৈছে। আৰু যদি আপোনালোকৰ মূৰৰ বিষৰ কাৰণে চকুৰ ভিজনটো চেঞ্জ হৈ গৈছে, দেখা নোপোৱা হৈছে, ব্লাৰ দেখিবলৈ লগা হৈছে, বা মূৰৰ বিষটো যদি যিবিলাক মানুহৰ 50 বছৰ পিছত আৰম্ভ হয়, সাধাৰণতে সেই 50 বছৰ পিছত আৰম্ভ হোৱা মূৰৰ বিষ, এই যিবিলাক মই ক'লোঁ মূৰৰ বিষৰ যিবিলাক টাইপ ক'লোঁ মই, সেইবিলাক যদি আপোনালোকে অনুভৱ কৰে কেতিয়াবা, সেইবিলাক হৈছে ৰেড সংকেত, মূৰৰ বিষৰ ৰেড সংকেত, ৰেড ফ্লেগ চাইন বুলি কওঁ আমি আমাৰ ভাষাত, ৰেড ফ্লেগ চাইন। যদি সেনেকুৱা মূৰৰ বিষ আপোনালোকে অনুভৱ, তেতিয়াহ'লে সোনকালে আপোনালোকে ডক্তৰৰ ওচৰলৈ যাব লাগে। ডক্তৰৰ ওচৰলৈ গৈ এই বিষয়ে পৰামৰ্শ লোৱাটো বহুত বেছি জৰুৰী। এতিয়া মূৰৰ বিষত মানুহে ট্ৰিটমেণ্ট বিচাৰি থাকে। মূৰৰ বিষৰ বিষয়ে ট্ৰিটমেণ্টৰ বিষয়ে বেছি মানুহবিলাকে কি ভাবে, হঠাৎ মূৰৰ বিষটো উঠিল, হঠাৎ পেইন কিলাৰ নামবিলাক আপোনালোকে জানে, যিবিলাক আমি সাধাৰণতে লওঁ মানুহবিলাকে, নেপ্ৰক্সেন হওক বা আইবুপ্ৰফেন হওক বা পেৰাচিটামল হওক, এইবিলাক ধৰণৰ কিছুমান পেইন কিলাৰ হঠাৎ ব্যৱহাৰ কৰে, আৰু মানুহবিলাকে আৰাম পায় কাৰণে হঠাৎ মূৰৰ বিষটো উঠিলে হঠাৎ মনটো গুচি যায়, পেইন কিলাৰ খাই দিওঁ। কিন্তু এই মেডিকেশ্যনবিলাক বা সাধাৰণতে এই মাইগ্ৰেইন হওক, ক্লাষ্টাৰ হওক, এই সকলোবিলাক
প্ৰকাৰৰ হেডেকৰ এক্সট্ৰাকৈ ট্ৰিটমেণ্ট সাধাৰণতে বেলেগ বেলেগ। সেই ট্ৰিটমেণ্টবিলাক সাধাৰণতে আৰম্ভ কৰা যায় পেচেণ্টবিলাকৰ যদি এক্সেচিভ সহ্য কৰিব নোৱাৰা হয়। সেই ট্ৰিটমেণ্ট মেডিকেশ্যনবিলাকৰ নাম মই ভিডিঅ'টিৰ জৰিয়তে কোৱাটো সিমান সুবিধাজনক নহয়, কিন্তু আপোনালোকৰ যদি সেনেকুৱা লক্ষণসমূহ দেখিবলৈ পায় তেতিয়াহ'লে ডক্টৰৰ ওচৰলৈ যোৱাটো বহুত বেছি দৰকাৰী। কিন্তু মই ভাবোঁ যে ট্ৰিটমেণ্ট মেডিকেশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাতকৈ আপোনালোকৰ যিবিলাক মই প্ৰিভেনশ্যন বা যিবিলাক আপোনালোক অলপ আগত ক'লোঁ মই যে নহ'বৰ কাৰণে কি কি কৰিব, সেইবিলাক যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকে প্ৰলং টাইম মানে লং টাইমৰ কাৰণে আপোনালোকে এটা মূৰৰ বিষত ভোগাৰ পৰা এটা দীঘলীয়া সময়লৈ আপোনালোকে মূৰৰ বিষত ভোগাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। সেয়েহে এই মেডিকেশ্যনবিলাকত ডিপেণ্ডেণ্ট হোৱাতকৈ আপোনালোকৰ যিবিলাক প্ৰিভেনশ্যন, কাৰণ যিটো আপোনালোকৰ হাতত আছে, আপোনালোকৰ যিটো হাতত কণ্ট্ৰল কৰা কেপাচিটিটো আছে মূৰৰ বিষটো, যদি সেইবিলাক কাম কৰি মূৰৰ বিষটো নোহোৱাকৈ আছে তেতিয়াহ'লে আপোনালোকে সেইটোত বেছি গুৰুত্ব দিয়াটো মোৰ বোধেৰে উচিত বুলি মই ভাবোঁ। গতিকে মূৰৰ বিষয়ে আমি এই ভিডিঅ'টো থুলমূলকৈ আলোচনা কৰিলোঁ। আপোনালোকে হয়তো গম পাই গ'ল আপোনালোকৰ মূৰৰ বিষটোৰ প্ৰকাৰটো কেনেকুৱা। যদি আপোনালোকৰ মূৰৰ বিষত ভুগি আছে আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনাৰ মূৰৰ বিষটো কেনেকুৱা প্ৰকাৰৰ মূৰৰ বিষ। আৰু যদি আপোনালোকে বিচাৰে কিবা টপিক জানিবৰ বাবে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু মই নেক্সট ভিডিঅ'ত লৈ আহিম মাইগ্ৰেইন হওক বা সাইনাচাইটিছ, যিটো আমি সাইনাছ বুলি কৈ থাকোঁ, সেইবিলাক বিষয়ে আমি মূৰৰ বিষয়ে আনিম। আৰু বিভিন্ন ধৰণৰ মেডিকেল ৰিলেটেড টপিক এই ভিডিঅ'ত এই চেনেলটোত মই আলোচনা কৰিম। আজিলৈ সামৰণি মাৰিছোঁ এইখিনিৰ জৰিয়তে, আৰু শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ। আৰু এনেকৈ ছাপোৰ্ট কৰি যাব। আৰু যদি শেষলৈকে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আজিলৈ সামৰণি মাৰিছোঁ, ধন্যবাদ, জয় অসম।